পোনপ্ৰথমে সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি মিনি ব্লগলৈ। আৰু এতিয়া মই গৈ আছোঁ প্ৰচন্নদাৰ লগত মানে তেওঁ বনোৱা গাড়ীখনত টেষ্ট ড্ৰাইভ ল'বলৈ। আৰু গৈ আছোঁ মানে প্ৰচন্নদাৰ আগত ৰখি আছে তো বলক। আৰু পিছে ময়ো দেৰি নকৰি ধুনীয়াকৈ আহি কেনে গাড়ীখনত বহি ল'লোঁ। আৰু মানে এইখিনিতে গাড়ীখন চলোৱাতকৈ উঠি কেনে বহুত মজা লাগে। আৰু যদি আপোনালোকে এইখন গাড়ী সম্পূৰ্ণ ভিডিঅ' চাবলৈ বিচাৰিছে ইয়াত লিংক দি আছে, আপোনালোকে গৈ চাই ল'ব। আৰু এনেকৈ এতিয়া আমি অলপমান ফুৰি আছোঁ। পিছে এতিয়া টেষ্ট ড্ৰাইভ লোৱা হৈ গ'ল, তো এতিয়া প্ৰচন্নদা ঘৰত যাব। আৰু এইফালে আমাৰ প্ৰিয়ংকলৰ ষ্টুডিঅ'টো ভাল কৰিব লাগে, তো বলক তালৈ। আৰু বলক নহয় আহিয়ে পালোঁ, দেখিছেনে কি অৱস্থা হৈছে, তো ইয়াত কেনে ধুনীয়াকৈ ভাল কৰি। আৰু পিছে এইখিনিতে যিসকলে এই ভিডিঅ'টো বা চেনেলটো নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব। আৰু ইনষ্টাগ্ৰামত যিসকলে চাই আছে ফ'ল'টো কৰি ল'ব। আৰু এইখিনিতে এইটো ৰুম মানে এনেই আছিল, তো ভাবিলোঁ ইয়াতে ষ্টুডিঅ'টো মানে বনাই দিওঁ, যিহেতু মানে মই মাজে সময়ে প্ৰিয়ংকল কৰি থাকোঁ। আৰু পিছে ষ্টুডিঅ'টো বনাম বুলি ধুনীয়াকৈ চাফা কৰি ল'লোঁ এইখিনি যায়। আৰু চাফা কৰিলোঁ নহয় ধুনীয়াকৈ 80% কাম কমপ্লিট কৰি দিলোঁ। আৰু ধুনীয়াকৈ আৰু বাকীখিনি কাম কমপ্লিট কৰিব লাগিব। পিছে আজিও আপোনালোকক এইখিনিতে এৰিছোঁ, যিসকলে নতুনকৈ চাই আছে ছাবস্ক্ৰাইবটো কৰি থৈ দিব। বাই।